হেল্ল' বন্ধু বান্ধৱীসকল, পোনপ্ৰথমতে মই আপোনালোকক স্পীড লাইফষ্টাইললৈ স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক মই আকৌ এটা নতুন ব্লগ ভিডিঅ' এটা দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে চাই থাকিব আমাৰ চেনেলটোৰ ভিডিঅ'সমূহ। জুই লাগি আছে, প্ৰকাণ্ড জুই। চাওক কেনেকুৱা ধৰণৰ জুই, তাৰ ওপৰত কি আছে, চাব লাগিছে নহয় জানো? এইটো চাওক, খাটাৰনাক বস্তু বনি আছে। কি এইটো কি হাঁহৰ মাংস বনোৱা ৰান্ধনিটো কৰে খাই আছোঁ। চাওক এইটো এইটোৱে হৈছে বনোৱা সেই ফাইভ ষ্টাৰ হোটেলৰ মানে কি ক'ম আৰু ইংলিছতে হাঁহ মাংস গাহৰি জহা কোমোৰা আৰু লগত বহুত কিবা আছে। অতিথি আহি বহি আছে জুই খালাত। চাওক তোমাৰ মাজেৰে দেখি আছে এইজন, আৰু এইফালে চাওক এজনে মোবাইলত খুচৰি আছে। এই চাওক বৰ্তমান ৰখি আছে ইয়াৰ হালধি হ'বনি। আমিতো ৰখি আছোঁ আকৌ এটা বিশেষ জন্তু এটাই ৰখি আছে আমাৰ দৰে ছেম জন্তু। চাওক এইটোৱে সেইটো জন্তু, প্ৰকাণ্ড জন্তু আমাৰ দৰে একদম জুপি চাই আছে। এইটোৱে সেইটো ৰখি আছে। চাওক তোমাৰ নামটো কৈ দিয়া, হাই কৈ দিয়া এবাৰ। হাই নকয় বোলে, কৈছে মাংসখিনি দিলেহে ক'ব, এতিয়া নকয় বোলে। তাৰ লগতে স্পেচিয়েল আছে আৰু কিবা কিবি এইখিনি দেখিছেনে, পলিথিনটো গাত লটিয়া পটিয়া হৈ পৰি আছে, ইফালে সিফালে হয়। কিন্তু অলপ পিছত যিদৰে পৰি আছে সেইদৰে ক্ষমতা থাকে, এই বটলটোৰ ক্ষমতা এটা থাকে, যেতিয়া খোৱাৰ পাছত মানুহটোক লটিয়াই পটিয়াই ক'ৰবাত পেলাই দিব পাৰে। এইটোৱে হৈছে সেইটো প্ৰকাণ্ড বস্তু, যিটো বস্তুক মই দেখাই আছোঁ। চাওক দেখাত মিঠাতেলৰ দৰে। আৰু লগত আছে এইটো এটা খালী চেণ্টেক্স। তাত যেতিয়া হ'ব ইয়াত ভৰিব, কিন্তু এতিয়া বৰ্তমান ভৰিবলৈ টাইম হোৱা নাই, ভৰিব। আৰু বিশেষ আজি আমাৰ ৰান্ধনিটোক চাওক, এইটোৱে সেইটো ৰান্ধনি যিটো নেকি গুৱাহাটীৰ নেকি কৃতিকাছকে লৈ আৰম্ভ কৰি বহুত নেশ্যনেল ইণ্টাৰনেশ্যনেলৰ পৰা আৰম্ভ কৰি বহুত জেগাত বনাই আহিছে। কিন্তু আজি অনলি হাঁহ আৰু কোমোৰা। চাওক হালধি এইটোৱে সেইটো হালধি, যিটো হালধি নেকি আমি একদম পাহাৰৰ পৰা মামা মামীসকলে লৈ অহা যোৱা বছৰে আনি থৈ দিয়া, শুকুৱাই মেলি এতিয়া বনাই থৈ দিয়া হৈছে। এইটোৱে সেইটো হালধি। চাই লওক, চাবাছ মজা। আৰু সেইটোৱে আজু ককাই দিনৰ পৰা খুন্দি থকা এইডাল হৈছে খুন্দুলি। চাওকচোন আছেনে বাৰু আপোনালোকৰ তাত এনেকুৱা আজিৰ যুগতো? সেইডালে হেম্বাৰ। এইডাল যেতিয়া নেকি আজু ককাইহঁতে যে তামোল খুন্দি খাইছিলে, কিন্তু এতিয়া তামোল খুন্দা মানুহ যুগ নাই যে, এতিয়া তামোল আৰু শিখৰ টিখৰ খোৱা যুগ, সেইকাৰণে মানুহবোৰে শিখৰ টিখৰ খাই যে, সেইকাৰণে তামোল চামোল নুখুন্দে। এতিয়া উপায়বিহীন হৈ এইটোক আজু ককাই মৰমত ৰাখি কি কৰিছে চাওক, এইটোক এতিয়া হালধি মছলাকে আৰম্ভ কৰি খুন্দিবৰ কাৰণে ব্যৱহাৰ কৰি দিছে। ইয়াৰ এটা বিশেষত্ব কি আছে জানে? এইটো হৈছে এটা ৱৰ্ল্ড কাপৰ দৰে, 2011 এইটো ৱৰ্ল্ড কাপৰ দৰে, এইটো প্ৰকাণ্ড ৱৰ্ল্ড কাপৰ দৰে। চাওক এনেকুৱা কাৰোবাৰ ঘৰত আছে নেকি বাৰু? যদি আছে আপোনালোকে কমেণ্ট কৰি জনাব, যদি আছে। এইটো এইফালে কি ধুনীয়াকৈ কাটিছে। চাওক এইটোৱে সেইটো। বাকী ইয়াত আছে আমাৰ গৰম পানী, ঠাণ্ডাৰ ছিজন যে গৰম পানী। ঠিক আছে, চাই থাকিব। এয়া আমাৰ মাংস বনি আছে। আজি মাঘ বিহুৰ উৰুকা, গোভা ৰজাৰ জোনবিল মেলাৰ পৰা আহি আমি আজি ভোগৰ বিহু, সেইকাৰণে লাষ্ট বিহু, গোভাৰ বিহু, সেইটো কাৰণে আমি বনাই আছোঁ। চাই থাকক মাংস আৰু কোমোৰা। আকৌ আমি খুন্দুলিত আৰু কিবা কিবি খুন্দিম। এয়া হৈছে গোলমৰিচ। চাওক আমি হ'ল একো নাই, এই মেকুৰীটোৱে গোন্ধ ল'ব পৰা নাই, আহি আছে। এনেকুৱা টেষ্টি হ'ব যেন অনুভৱ হৈছোঁ, কাৰণ মেকুৰীয়ে যিহেতুকে গোন্ধ ল'ব পৰা নাই, আৰু আমিবোৰেনো কেনেকৈ ল'ব পাৰিছোঁ। আহি ওচৰত কোমোৰা বনাইছে আৰু কেনেকৈ স্পেচিয়েলিষ্ট, আৰু লগত আছে এছিষ্টেণ্ট, সহকাৰী ৰান্ধনি অনুপ। বাকী টাইটেল বাৰু নকওঁ, পিছত অলপ গুগলত চাৰ্চ কৰি বিচাৰি ল'ব। আপুনি গুগল বায়ে সুধিলে আপুনি কৈ দিব। এইখনে হৈছে কচলি, যিখন হেতা, বহুত ডাঙৰ হেতা। এই বনাই আছে এই টেষ্টি অনুভৱ সুগন্ধি। এয়া এতিয়া আমি আৰম্ভ কৰিলোঁ। মছলা দালি দিছোঁ, মছলা ঢালিছোঁ। হাঁহ মাংস